আজি মোৰ লগত কি নাই, গাড়ী বাংলা বিজনেছ প্ৰপাৰ্টি পইচা চব আছে, কিন্তু এলাৰিতে আকৌ মূল্যই নাই। ভাৰ্গৱীৰ কাৰণে চাহ দোকানখন দিলো, দি কেনে চাকচেছফুল হলো, এতিয়া তাই মোৰ লগত নাই। আৰু ই হাৰামজাদাই মোৰ লগত মোৰ দোকানতে কাম কৰি মই ভাল পাওঁ বিৰুকে বিয়া পাতিলাক, একটো মই সোধাই নিৰো। যেতিয়া নামিব এজাক বৰষুণ, প্ৰতিটো পালতে মোক বিচাৰি চাবাচোন। সেই ভাৰ্গৱীৰ লগততো কিন্তু কম ধোগা নহয়, তাই বা বিয়া হৈছে নে নাই, তাইৰ লগতে কথা পতা আৰম্ভ কৰো নেকি। মোৰ ইমান পইচা আছে, পতি যাব, চিন্তা নাই। অ' দাদা বাইদেউ, আমাৰ দোকানত যিটো চাহ, সেইটো চাহ কিন্তু আপোনালোকে বেলেগত খাব নাপায়। বা তোমাৰতো কি স্পেচিয়েল হা? আমাৰ চাহৰ মছলাটো আমেৰিকাৰ পৰা আনো, জানে না, সেইকাৰণে আমাৰ চাহটো বেলেগ স্পেচিয়েল একদম। আন কথা নেকি, যাওচোন যোৱা, আনা গেল বনাই কেনে। অ' নাস্তা কি খাব বাইদেউ? টাটা বিস্কুট আছে নে, লৈ আহা তিনিটাৰ কাৰণে কিনি খাম। হ'ব দিয়ক, মই বনাই আনি আছো। তাই কুকুৰ খাও বলো ৰামাইছা, কাষ্টমাৰ ৰখি আছে বহুত। দেই তই অলপ পাই, তই আজিৰ পৰা মোৰ দোকানত কাম কৰিব নোৱাৰা। অ' কি কয় বলৰাম, কিয় কাম কৰিব নোৱাৰো মই তোৰ দোকানত? চাল্লা কুকুৰ, মই এখন দোকান দিছিলো পইচা কামাবা, ভাৰ্গৱীক ভাল পাওঁ কাৰণে বিয়া পাতিবা, আৰু তই মই গম নাপাকে মনে মনে ভাৰ্গৱীক বিয়া পাতি লৈছা। হে ভগৱান, ই কিনকে গম পালাগে কথাটো? কিনকে গম পালো, নিজে ভাৰ্গৱীক যাই সুধিছো মই, তই আজিৰ পৰা মোৰ দোকানত কাম কৰিব নোৱাৰা, অলৰ পাই। অ' বলৰাম, কিয় নকৰাই মোৰ লগত থাকো দে দোকানত, মোৰ ভুল হল একবাৰ, মাফ কৰি নাথাকিয়া। আকৌ মাফ নাই, অলপ বুলি কৈছো আৰু পাই, গেট আউট। এই আণ্ডাৰ মেট্ৰিক চাইবালা চাহ আনবে না নাই? মনে আছো দাদা, আপোনালোক ৰব, আৰু তই অলৈতে কেছ কৰি দিম মই তাৰ ওপৰত। সি মিছা মিছি মোক কামৰ পৰা উলাই দিছি, কিনো হল, মই তাৰ ভাল পাতোক বিয়া পাতিছো। হে ভগৱান, মই কামৰ পৰা ওলা গম পালিতো ভাৰ্গৱী মোক ডিভোৰ্চ দিব। এই মেট্ৰিক ফেলটোৰে কপাল বুলিল আৰু মই বেকাৰ হলো। নাই ভাই, ইনকে নব, মোক যদি ভাৰ্গৱী ডিভোৰ্চ দেই, মই বলৰামক ফাঁচি যাম আমাৰ বাৰীৰ পিছফালৰ খালটোত জাপ মাৰি পেলাই। হেৰি কি হৈছে, কোনে আমাৰ বাৰীৰ খালত জাপ মাৰে? এই আকৌ নহয় যা ভাৰ্গৱী, এনে মই কিবা কিবি বকি আছো। আপোনাৰ কি হৈছে, কামৰ পাইলা ধুন গৈছে, ছুটি নেকি আজি? ছুটি মানে ভালকে ছুটি ৰবা, বলৰামে মোক কামৰ পৰা উলি দিলা ভাৰ্গৱী। জানছিলোৱে মই এনেকুৱা আজি কিবা এটা হব, ৰব মই কোৰ্টৰ পৰা আহিছো। মোক কিয় যোৱা ভাৰ্গৱী কোৰ্টত? কাগজ পত্ৰ খিনি কৰি আপোনাৰ লগত নাথকো আৰু মই ডিভোৰ্চ। তই ভাৰ্গৱী এনেকুৱা নকৰবা, নাজবা না মোক এৰি। বলৰাম, তই মোৰ লগত বেয়া কৰিলি কিন্তু, চাই লম তোক। হাগবা গেছলি নেকি মাই? ঐ বাবা, মস্ত টানকে লাগছিল, কিয় কচোন? মোক ভাত দুটামান দি যাও দে দোকানত। মই ভাত তাত বনে থৈছে বাবা, বাঢ়ি দিম মই। পিছে এটা কথা, তোৰ লগত তোক আজিকালি দেখা নাপাও, দোকানত নাথকে নেকি? নাথকে মাই, তাক উলিয়াই দিছো মই। কিয় বাবা, সি দেখোন তোৰ লগত দোকান আৰম্ভ কৰাৰ পৰা আছে। কি কবি মাই, তাক ইমান বিশ্বাস কৰিলো মই, সি মনে মনে ভাৰ্গৱীক বিয়া পাতি থৈ দিছি জানানে। ভাৰ্গৱীৰ কাৰণে মই লাজ চাজ নকৰাকে চাহৰ দোকান দিলো, যাতে পইচা ইনকাম কৰি তাইক বিয়া পাতিব পাৰো। সি কুকুৰে মনে মনে তাইক বিয়া পাতি থৈ দিছি। ইস বৰ বয়া কথা কইলাক দেখোন সি বাবা। ঠিকে কৈছা দে তই, মই তোৰ কাৰণে কইনা চাম, তই চিন্তাই নকৰিবি দেই। কইনা চাব নালাগে যামাই, ভাতকেইটা দি গেল, মই কইনা চাই থৈছো আগতে। বা কইনা চাই থৈ দিছা নেকি? দে হ'ব দে, মই ভাতকেইটা বাঢ়ি আহো। আইঅ পেট খামাৰ দেৰি শুনে মোৰো, হাগিয়ে যাও দে, দোকানত আৰু হাগা জাগা লাগিলে বেয়া কথা হ'ব। তিৰিও মোৰ পাই দূৰত গুচি গেল, 2 দিন পিছত আহিব ডিভোৰ্চ পেপাৰত চাইন লবা কাৰণে। এই বলৰামে মোৰ জীৱনটো কচু পাতৰ পানী কৰি দি থাকে, এফলেও মৰাণ হেফলেও মৰাণ। কেছ এটাই দি দিওঁ নেকি? নাই লাভ নাই, পইচা থকা মানুহ মোকে উল্টা কেছত ফাঁচি দিব। বেটা কোনো প্ৰকাৰে তল ফেৰাব নোৱাৰিছো মই, পানীতে জাপ মাৰি ডুবি মৰো নেকি? মই আমেৰিকাৰ পৰা আহিছো জানানে, তোমাৰ ইণ্টাৰভিউ লবলে। এই শালা বাদ দক হে বাইদেউ, ইণ্টাৰভিউ লৈ থাকিব, চাহ খাব নেকি? গৰম গৰম গজা বনাইছো, মস্ত ভাল লাগব কিন্তু, খাইছক আপনি? হয় নেকি? দিয়াচোন দিয়া খাও। ৰব মই আনি আছো, আপনি অলপ বহক। চেনিটো অলপ কমকে দিবা, মোৰ চুগাৰ আছে দে ভাইটি। হ'ব বাইদেউ আপনি বহক, মই আনি আছো। শুনছা না, ৰাতি হওয়া হৈছে আৰু তহঁতে যাই থাক দোকানক লগি। যাও দিয়ক দাদা, আপনি চিন্তাই নকৰব। আৰু শুন, আমেৰিকাৰ পৰা বোলে কোনোবা এটা বাইদেউ আছে ইণ্টাৰভিউ লবা, তাইৰ আগত সেইখন নাটক কৰিব লাগিব, শুনছা না? শুনছো দিয়ক, আপুনি কমতে আমি কাম কৰিম, আপুনি চিন্তাই নকৰিব। তহঁতে যাই থাক লাহে লাহে, কামটো হোৱাৰ পিছত মোৰ পৰা পইচা লৈ যাবি যা। ঠিক আছে দিয়ক দাদা, আমি কামটো কৰি আহো। বলৰাম, এইবাৰ চাবি তোৰ কি অৱস্থা হয়। মোক দোকানৰ পৰা উলিয়াই বহুত ডাঙৰ ভুল কাম কৰছা তাই। কেনে লাগিল বাইদেউ চাহ কাপ খাই? ধুনীয়া লাগছে, আই লাভ ইট, মজা বনাইছা। এতিয়া মই তোমাক কেইটামান প্ৰশ্ন সুধিম দা, তুমি সিধা সিধি উত্তৰ দিবা। ইণ্টাৰভিউ লব, কেমেৰাটো লওক। আমাৰ টিভিত নাই ৰবা, আমাৰ বাতৰি কাকতহে আমেৰিকাৰ, তুমি প্ৰশ্ন উত্তৰ দিলে হ'ব দা। হে এনাই মানে মই চশমা পিন্ধি ষ্টাইল কৰিলো,
দিয়ক দিয়ক এই বলৰাম দা বাইদেউ ৰ'বচোন ৰ'ব কোনোবা কাষ্টমাৰ আহিছে বাবু হাত ক কি হা আমাক দুয়োকে চাহ খুৱাকচোন একাপ একাপ বৰ ইচ্ছা গৈছে চাহ খাবা নেকি নাস্তা নালাগে দিয়ক খালি চাহে খাম বাইদেউ অলপ ৰখবচোন 2 কাপ খালি চাহ বানি যাওঁ এহাতেতো খাব তাৰপিছত ইণ্টাৰভিউ ল'ব আপুনি দিয়া হ'ব দিয়া ৰখিছো মই ৰ'বা ভণ্টি বনি দিছো এই ইহঁতৰ একো খবৰে নাই দেখোন কি বেয়া কৰিছি চাহৰ দোকানত গেল না নাই বেয়া নাই দৌৰে ওপৰত বিশ্বাস আছে মোৰ প্লেন মতে কামটো কৰিছি বোধহয় পুলিচক ফোনে কৰি দিওঁ যাই থাকা একেলগে বলৰাম দোকানক লাগি হেল্ল' পুলিচ থানা কওকচোন কি প্ৰব্লেম হৈছে ছাৰ মস্ত ডাঙৰ অঘটন হৈছে আপোনালোকে পটাপট আণ্ডাৰ মেট্ৰিক চাইবালাৰ দোকানত যাওকচোন কি অঘটন হৈছে কচোন আমাক আপুনি তাকে গেলি গম পাবতো ছাৰ নহয় আমাৰ পুলিচ মাখা চব ইলেকশ্যনত ডিউটিত আছে দিয়াচোন চাওঁ মই যাব পাৰো না দিয়ক তে আপুনিয়ে যাওক ছাৰ মস্ত ডাঙৰ অঘটন কিন্তু জয় পখিলা নাটক আৰম্ভ কৰ দিয়া পুলিচৰ এবাৰ হৈছে চাগে মৰিলো মই ও দাদা কি হৈছে তোমাৰ মোক কেনেকে পৰি গেলা আমাৰ দাদাৰ চাহ খাই পেলাই কিবা এটা হৈছে হেল্প বলৰাম চাহ দোকানীয়ে আমাৰ দাদাক চাহত বিধি মাৰিলে হে মইনা এলা কথা কিয় কৈ আছ মই দেখোন চাহ খালো মইতো মৰা নাই কি হৈছে আমনিয়া কথা নকপিতই বলৰাম মোৰ দাদাক চাহত বিধি মাৰিলি এলা কি কৈ আছ আমনিয়া মই কিয় দিম চাহত বি আরে পুলিশ আহিল দেখোন বলরাম ইউ আর আন্ডার এরেস্ট তোর চাহ খাই এইটো শুনি মারা গেল তোর চাহত বি দিছা কই দিয়ক স্যার ধৰি নিয়ক ইয়াক ই আমাৰ দাদাক মাৰিলাক চাহত বিধি এইটো কেনেকে হ'ব পাৰে মই দেখোন চাহ খাইছো মইতো মৰা নাই বগলি চুবি না তই বাচাতক পিটিম বাচাতে বলরাম বলা তুমি থানাক লাগি তুমি বহুত ডাঙৰ ক্ৰাইম করছো স্যার মই আকৌ ক্ৰাইম কৰা নাই মই কিয় দিমে চাহত বি হেলা নাজনো আমি বল পটাপট বল ইমান ধুনীয়াকে চাহৰ দোকানখন চলি আছিলি বলরাম কিয়নো মানুহ মাৰিবৰ কাৰণে চাহত বি দিলি তই স্যার মোক বিশ্বাস কৰক মইনো কিয় চাহত বি ঢালি মানুহ মাৰিম কবা নোৱাৰো কিয়াবা মাৰা তই অহংকাৰ হৈছে চাগে পইচা পা না বহুত ফেমাছ হৈছে না এনাই ইলেকশ্যনত ডিউটি মাৰি ভাগাৰ কমাই নাই তাতে তন্ধিও জ্বলা দিবা স্যার বিশ্বাস কৰক মোক মই কিয় মাৰিবা খুজিম চিনি নাপাং জানি নাপাং অচিনাকি চলি এটা আমি কি জানো তই বা কিয় মাৰা তোক স্পটত থৈছো তোৰ ফাঁচি হ'ব বলরাম ৰাম ভাল পাইছিলো আজি বয়াকে যি নাটক কৈছো দাদা আমি কৈছো না বলৰামত ডাইৰেক্ট ফাঁচি হ'ব পাইছো দাদা অলপ পইচা পাই দিব কিন্তু বহুত ৰিক্সত কামটো কৰিছো দিম বাপ্পাও তহঁতে মোৰ মস্ত ডাঙৰ কাম এটা কৰি দিছা তহঁতক বেছিকে পইচা নিম না আপুনি এতিয়া দাদা বলৰামত সেইখিনি জেগাতে নিজৰ নামত চাহৰ দোকান দিব পাৰিব তাকেই তোৰা কি যি ভাল লাগব মোৰ ময়ো ফেমাছ হ'ম ভাৰ্গৱী আৰু মোৰ লাইফত ঘূৰি আহিব হ'ব দিয়ক এতিয়া ভিডিঅ'টো চেছ কৰোঁ থেংক ইউ ছ' মাছ গাইজ গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজখন ফ'ল' কৰিব ভিডিঅ' গেলা প্লিজ শ্বেয়াৰ কৰি দিবচোন আৰু ইমানখিনিতো চালাকে চাই পেলাই এতিয়া লাইকটো নকৰাকৈ নাযাব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু যদি বেয়া লাগিছে ডিছলাইক হ'লেও কৰিব কমেণ্ট কৰিবচোন গাইজ নেক্সট আৰু কি টপিকৰ ওপৰত ভিডিঅ' বনাম আপোনালোকৰ আইডিয়া গেলা দিবচোন কমেণ্ট কৰি বাই গাইজ লগ পাম দে এটা বেলেগ ভিডিঅ'ত বাই বাই